পিঁয়াজ জলকীয়া জিৰা পাঁচফোৰণ আৰু এয়া আছে আলু জিকা পটল দালি চাউল খিচিৰি বনাইটা ইফালে আহিছে বৰষুণ বতৰত খিচিৰি তোমাৰ টেষ্ট কেনেকুৱা হয় চাই চাম হয় কম হোৱা নাই এডোখৰ দিয়াচোন হৈছে দিয়া দিয়া মই বহুতবাৰ নহয় ইয়াৰ সৈতে 3 বাৰ হ'ল মই খিচিৰি বনাওঁ হয় নেকি সবে টেষ্টি বুলি কয় আজি ময়ো টেষ্ট কৰি চাম হয় টেষ্টি হয় নে কেনেকুৱা হয় আজি মোৰ ছোৱালীয়ে খিচিৰি বনাইছো হয় তাৰপিছত অকণমান লৰাই দিম আজি টেষ্টি বনাবলৈ বেলেগ ধৰণকে বনাইছো মাকো দেখুৱাই দিয়া হেৰি দিয়া এই কি হ'ল দিয়া গোটেইখিনি দি দিওঁ চব মই ৰাতি দি দিম আছে বহাই দিবা আমি লৰাই দিম বটলকেইটা পানীখিনি শেষ কৰি দিছোঁ বটলটো পানীখিনি ৰেহাই পোৱা নাই আমি লৰাই দিছোঁ হালধি অকণমান কম হ'ল নহয় হালধি অকণমান দি দিওঁ এতিয়াও সহায় কৰিছে হালধি বহুত দিছা এতিয়া দেখা যাব খিচিৰি হৈ গ'ল দেখিছে আৰু আলু বুট এয়া বনাব আপোনালোকেও বনাব আৰু খাব ৰেচিপি জনাই দিছোঁ বহুত ধুনীয়া লাগে আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'লৈ বেল আইকনটো দবাই দিব এইটো আমাৰ পাপা এইজনী আমাৰ মা খিচিৰিটো টেষ্টটো খাই পেলাই কৈ দিম হ'ব